কি আচৰিত আমাৰ জীৱনটো। এদিন মৰিবৰ কাৰণে গোটেই জীৱন জীয়াই থাকিব লাগে। আজিৰ সমাজত টকা সংগ্ৰহ কৰাটো সহজ, কিন্তু সংস্কাৰ সংগ্ৰহ কৰিবলৈ বহুত কঠিন। প্ৰকৃতি বোবা নহয়, আচলতে আমি মানুহবোৰহে ক'লা, যিয়ে প্ৰকৃতিৰ শব্দ শুনা নাপায়। বিশ্বাসঘাতকতা কৰিলেও ইমান কষ্ট নহয় যিমান কষ্ট আনৰ বিশ্বাস ৰাখিব নোৱাৰিলে অনুভৱ হয়। তোমাক যে মই বেয়া পাওঁ নাভাবিবা, কাৰণ তুমি সেইটোৰো যোগ্য নহয়। উচ্চ শিক্ষিত হোৱা মানুহতকৈ উচ্চ মানসিকতাৰ মানুহ হোৱাটো খুব বেছি জৰুৰী। পৃথিৱীৰ আটাইতকৈ নিম্নমানৰ অহংকাৰ হ'ল ৰূপ, সৌন্দৰ্য আৰু ধন সম্পত্তিক লৈ কৰা অহংকাৰ। মানুহ প্ৰতিশ্ৰুতি দিয়ে কেৱল মাত্ৰ মুহূৰ্তটো সুন্দৰ কৰাৰ বাবে। ইয়াৰ বাহিৰে বেলেগ কোনো কাৰণ নাই। কেতিয়াবা কেতিয়াবা নিজৰ আত্মসন্মান জীয়াই ৰাখিবলৈ হ'লে নিজৰ হৃদপিণ্ডক কষ্ট দিব লাগে। এই স্বাৰ্থপৰ পৃথিৱীত কোনো সম্পৰ্কই নিস্বাৰ্থৰ নহয়। হওক সেইটো বন্ধুত্ব নতুবা বাঘোৱা। তোমাক পোৱাৰ কথা নাছিল কেতিয়াও, সেই বুলিয়েই কিন্তু হেৰুৱাৰ কথাটো নাছিল। মই স্বাৰ্থপৰ বা অহংকাৰী নহয়, মাথো সেইবোৰ মানুহৰ পৰা আঁতৰি থাকোঁ যাৰ ওচৰত মোৰ কোনো মূল্য নাই। কাৰোবাৰ অবিহনে সুখী হ'ব নোৱাৰোঁ বুলি জনাৰ পাছতো অকলশৰে সুখী হ'বলৈ কৰা ব্যৰ্থ প্ৰচেষ্টাই হ'ল মোৰ জীৱন। সপোন যিমান ৰঙীন হয়, বাস্তৱ সিমানেই কঠিন হয়। সময়ে বান্ধি দিয়া সেই মৰমৰ সম্পৰ্কবোৰ সময়েই ছিগি বাগি থৈ গুচি যায়। এটা সঁচা কথা মনে মনে সহ্য কৰি থাকিলে আপুনি কিন্তু চিধা চিধি কৈ দিলে আপোনাৰ সমান বেয়া কোনো নাই। প্ৰয়োজন শেষ হ'ল বুলিয়েই মোক পাহৰি নাযাবা। দীঘলীয়া জীৱনত পুনৰবাৰ মোৰ প্ৰয়োজন হ'ব পাৰে। সম্পৰ্ক এটা জীয়াই ৰখাৰ ইচ্ছা যদি দুয়োফালৰ পৰা সমানে থাকে, তেন্তে পৃথিৱীৰ কোনো সম্পৰ্কই ভাঙি নাযায়। যেতিয়া নিথৰ হ'ব মোৰ শৰীৰ, তেতিয়া হয়তো তুমি কান্দিবা, দুখ লাগে। এইকাৰণেই যে তোমাৰ চকুলো মুচি দিবলৈ মই আৰু ওচৰত। যিয়ে নিজৰ বেয়া সময় দেখিছে, তেওঁ কেতিয়াও আনৰ বেয়া হোৱাটো নিবিচাৰে। ধনী মানুহে বুজি নাপায় দুখীয়াৰ চিঞৰ। সেইবাবেতো বোকাটোৰ ল'ৰা ছোৱালীৰ কাতৰ অনুৰোধৰ পাছতো বন্ধ হৈ যায় গাড়ীৰ দুৱাৰ।
কেতিয়াও কোনো বস্তুৰ অহংকাৰ কৰা উচিত নহয়। মনত ৰাখিবা, ঈশ্বৰে যিটো দিব জানে সেইটো কাঢ়ি নিব জানে। কোনো পুৰুষে যদি নাৰীক সন্মান দিয়ে তেন্তে বুজিবা যে সেই পুৰুষ কোনো সন্মানীয় নাৰীৰ পুত্ৰ। কিয় জানানে? এজনী সভ্য মাকেহে তেওঁৰ পুত্ৰক সভ্যতাৰ শিক্ষা দিয়ে। আপোনাক অৱহেলা কৰাজন কোনোদিনেই আপোনাৰ আপোন নাছিলে। তেওঁ মাত্ৰ মিছা অভিনয় কৰিছিল আপোন হোৱাৰ। কেতিয়াও কোনো বস্তুৰ অহংকাৰ কৰা উচিত নহয়। মনত ৰাখিবা, ঈশ্বৰে যিটো বস্তু দিব জানে সেই বস্তুটো আকৌ ঘূৰাই নিব পাৰে। কি যে অদ্ভুত! তাই হৃদয়খনত কাঢ়ি নিলে আৰু কৈছে তুমি সুখী হোৱা। সপোনবোৰ নিজক লৈ দেখা উচিত, আনক লৈ নহয়। কিয়নো এই পৃথিৱীৰ সম্পৰ্ক কোনো বৰহা নাই। জীৱনত যিমানেই আঘাত পাবা সিমানেই আপোন মানুহবোৰক চিনিব শিকিবা। কোন আচলতে কেনেকুৱা, কোন তোমাৰ কিমান আপোন। অকলশৰীয়া তেওঁ নহয় যাৰ প্ৰেমিক অথবা প্ৰেমিকা নাই। অকলশৰীয়া তেওঁহে যাৰ মা দেউতা দুনিয়াত নাই। মায়ে সেইদিনাও কান্দিছিল ল'ৰাই ভাত নাখায় বুলি। মা আজিও কান্দে ল'ৰাৰ পৰা এমুঠি ভাত নোপোৱাৰ বাবে। অবিশ্বাস্য হ'লেও সত্য, টকা অবিহনে পুৰুষৰ জীৱন আৰু ৰূপ অবিহনে নাৰীৰ জীৱন কষ্টকৰ।